কোনোবাই আপোনাৰ ভাল কামটোকো যদি সন্দেহৰ চকুৰে চায় তেতিয়া সন্দেহ কৰিবলৈ দিব, কাৰণ সদায় সন্দেহ সোণৰ শুদ্ধতাৰ ওপৰতহে কৰা হয়, কয়লাৰ ওপৰত নহয়। বিশ্বাস কৰক বা নকৰক, কিন্তু এইটোৱে সত্য যে যাৰ বাবে আপুনি দিনৰ পিছত দিন ধৰি ছেক্ৰিফাইচ কৰি গৈছে, এটা দিন আহিব সেইজনেই আপোনাক অপমান কৰিব আৰু আপোনাৰ কৃতজ্ঞতা প্ৰকাশ কৰাটো দূৰৰে কথা, আপোনাৰ অৱদানকো পাহৰি যাব। সফল হ'বৰ বাবে ব্যৱহাৰত সদায় কেঁচুৱাৰ দৰে, কামত সদায় সফল ডেকাৰ দৰে আৰু অনুভৱত সদায় বৃদ্ধৰ দৰে হ'বলৈ শিকক। সহজ সৰল সঁচা অন্তৰৰ মানুহে জীৱনত কৰা কেইটামান ভুল। যিকোনো মানুহকে হঠাতে বিশ্বাসত লৈ লোৱা, নিজতকৈও আনৰ ভালটো চিন্তা কৰা, কোনোবাই এবাৰ ভুল কৰি আকৌ ঘূৰি আহি চৰি বুলি ক'লে ক্ষমা কৰি দিয়া। জীৱনৰ 5টা সঁচা বস্তু। আইনা, যি আপোনাক প্ৰতি ক্ষণে সঁচাটো দেখাব। জ্ঞান, আপোনাৰ মনৰ পৰা ভয় ভীত দূৰ কৰিব। সত্য, আপোনাক দুৰ্বলৰ পৰা সবল কৰিব। প্ৰেম, আপোনাক হিংসা কৰাৰ পৰা দূৰ কৰিব। বিশ্বাস, আপোনাক দোষী হৈ থকাৰ পৰা আঁতৰাই ৰাখিব। শত্ৰুতকৈও ভয়ানক হয় সেইসকল আপোন, যি আপোনাৰ ওচৰতে থাকি আপোনাৰ মনৰ কথাবোৰ জানি লৈ গোটেই পৃথিৱীৰ আগত কৈ ফুৰে। জ্ঞানী আৰু অজ্ঞানী দুয়োকে বুজাব পৰা যায়, কিন্তু অভিমানী আৰু অহংকাৰীক কোনো পধ্যে বুজাব পৰা নাযায়। তেওঁলোকক মাথো সময়েহে বুজাব পাৰিব। লোহাক কোনেও নষ্ট কৰিব নোৱাৰে, লোহাক নিজৰ গাত হোৱা মামৰেহে নষ্ট কৰিব পাৰে। ঠিক একেদৰে মানুহকো কোনেও ধ্বংস কৰিব নোৱাৰে, মানুহক মাথো ধ্বংস কৰে তেওঁৰ নিজৰ মানসিকতাই। জীৱনত ডাঙৰ হওক, কিন্তু কাৰোবাক সৰু কৰি নহয়। জীৱনত প্ৰাণ খুলি হাঁহক, কিন্তু কাৰোবাক কন্দুৱাই নহয়। জীৱনত জয়ী হওক, কিন্তু কাৰোবাক ঠগি নহয়। জীৱনত সুখী হওক, কিন্তু কাৰোবাক কষ্ট দি নহয়। জীৱনত উন্নতি কৰক, কিন্তু কাৰোবাৰ ক্ষতি কৰি নহয়। দীঘল সূতা আৰু দীঘল জিভাখনে মাথো সমস্যাৰহে জন্ম দিয়ে। সেইবাবে সূতা সদায় কুচাই আৰু জিভাখনক চম্ভালি আগবঢ়া উচিত, নতুবা সূতা পাক খাই জট লাগিব আৰু জিভা পিছল খাই আন মানুহৰ লগত কাজিয়াৰ সূত্ৰপাত হ'ব। জীৱন বাঁহীটোৰ দৰে, য'ত বাধা ৰূপী যিমানটা ফুটা নাথাকক কিয়, যি বজাব জানে তেওঁ সুন্দৰকৈ জীৱনটো পাৰ কৰিব পাৰে। ভালৰ আৰম্ভণি প্ৰথমে নিজৰ পৰাই কৰিব লাগিব। যেনেদৰে আনৰ কপালত তিলক লগাবলৈ প্ৰথমতে নিজৰ আঙুলিটোত লগাই লোৱা হয়। মানুহে কেতিয়াও ইচ্ছা কৰি নাকান্দে, মানুহক কন্দুৱাই অতীতে, কন্দুৱাই স্মৃতিবোৰে, কন্দুৱাই নিচেই কাষৰ মানুহবোৰে, কন্দুৱাই বুকুৰ আপোনজনে। প্ৰয়োজনতকৈ বেছি ভালপোৱা পালে মানুহে অৱহেলা কৰা আৰম্ভ কৰে। সেইবাবেই কাকো অতিৰিক্ত ভাল নাপাবা, অতিৰিক্ত ভাল পালে অতিৰিক্তভাৱে কষ্ট পাবা।